সো গাইজ যোৱাবাৰৰ ভিডিঅ'টোত ইমান মৰম দিছে ভাল পোৱা দিছে তাৰ বাবে ধন্যবাদ আৰু এতিয়া গৈ আছো হেপী ৰঙালী বিহু জানি আপোনালোকে বহুত মৰম দিয়ে এইটো আশা কৰিছো লাগি আছে ভাল লাগিছে কেনেকুৱা লাগিছে বহুত ভাল হেপী ৰঙালী হেপী হোলি অসমীয়াৰ জাতীয় উৎসৱ বিহুক জাতীয় উৎসৱ হিচাপে প্ৰথমতে কোনজন আহোম ৰজাই স্বীকৃতি বা ইয়াক গ্ৰহণ কৰিছিল বা স্বীকৃতি দিছিল বিহুক জাতীয় উৎসৱ হিচাপে কোনজন আহোম ৰজাই সেই সময়তো আৰু আহোমৰে ৰজা আছিল গতিকে কোনজন আহোম ৰজাই বিহুক প্ৰথমে জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিছিল যদি কোনোবাই হাতখন থাকে মই তললৈ যাব পাৰোঁ লাইটৰ কাৰণে বেছি ভালকৈ দেখাওঁ দিয়া সম্প্ৰচাৰ কৰি আছে গতিকে দৰ্শকসকলে ঘৰত বহিও আমাৰ সন্মিলনীৰ সমূহ কাৰ্যসূচী উপভোগ কৰিবলৈ পাব সুপ্ৰিয়া কেবল নেটৱৰ্কে তেওঁলোকৰ চেনেল নম্বৰ 270 ये देखिए इसको हम लोग अब खाना भी चल रही है इसमें भूख लगी गई है हमें नमस्कार नमस्कार लखीमपुर रंगाली बिहु सन्मिलनीत आजिर सो आमार लखीमपुरत आहिছে এইবাৰ সিঙ্গাৰ মৌসম গগৈ সো আপোনালোকে সকলোৱে চিনি পায় আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে অলপমান কিছু সময় এনজয় কৰি লওক ভিডিঅ'টো চাই অলপ আমিও বহুত এনজয় কৰিছোঁ শেষলৈ চাব ভিডিঅ'টোত বহুত মানে বহুত এনজয় কৰিছোঁ চাব ভিডিঅ'টো শেষলৈকে लखीमपुर बाकी राइजे भात खाय हाना আজি অনুষ্ঠানটো সোনকালে হৈ গ'ল হয় নাই সুধিম নেকি কিবা এটা ৰাইজ ক'ব নেকি দাবুন ভাঙি গ'লে কি কৰিব লাগিব পেলাই দিব সকল সাইডে সাইডে সাউন্ড আইছে বাইদেউসকল লাষ্টত একেলগে 12টা বজাত উদ্যোগ তাকলে ভাত খাব মোৰ খাব নাই খাবটো কমছে খাব নাই খাম বাইদেউসকল দেখা গ'ল একেলগে নাচি Holy peace, all
ধন্যবাদ কাশ্যপ দা এইখন সময় দিয়াৰ বাবে এটা অনুষ্ঠান
মোৰ অকল প্ৰথম গানে নহয়, মোৰ প্ৰথম এলবামে নহয়, ইয়াতে মোৰ মাৰ কষ্টৰ আবেগ মৰম আশীৰ্বাদ চব জড়িত হৈ আছে। কাৰণ এই এলবামটো কৰিবৰ সময়ত মোৰ হাতত পইচা নাছিল একেবাৰে, আৰু তেতিয়া মায়ে বেলেগৰ কেইবাজনীও ছাগলী আধিলে পুহিছিল। মই গাঁৱলীয়া ল'ৰা, গাঁৱৰ এনেকৈ আধি পোহে আপোনালোকে জানে। তো কেইবাজনীও ছাগলী নিজৰ ভাগৰ পৰা বিক্ৰী কৰি টকা 20,000 পাইছিল, আৰু সেই 20,000 টকা আৰু ৰৌদ্ৰত দিয়া 20,000 40,000 টকাত এই এলবামটো কৰিছিলোঁ। আপোনালোকৰ আশীৰ্বাদ সেইকাৰণে চাগে আজিও এই গানটোত আছে। দুচকু মেলিব till I get up.